শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। নমস্কাৰ, মই আজি এতিয়া উপস্থিত আছোঁ যোৰহাট মৌবন্ধাৰ এৰালতলি পথাৰত। ৯৪তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে, মাজত মাত্ৰ আৰু ২টা দিন বাকী। এক উখল মাখল পৰিৱেশ হৈ পৰিছে এই যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰ। অহা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই বাৰ্ষিক অধিৱেশন। ৬, ৭, ৮ আৰু ৯ 4দিন হ'ব। আপোনালোক ইয়ালৈ আহিলে যদি যোৰহাটৰ ফালৰ পৰা আহে তেতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষতে সোঁফালে দেখিবই এই অধিৱেশনৰ স্থলী, আৰু যদি গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে বাওঁফালে পাব এই অধিৱেশনৰ স্থলী। আজি এতিয়া মই আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যি ব্যাপক প্ৰস্তুতি চলিছে তাৰে পৰিৱেশটো দেখাব লৈছোঁ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব বুলি আশা থাকিল। ইমান ডাঙৰ এটা এৰিয়া, প্ৰায় ১২০০ বিঘা মাটিকালি সামৰি লৈছে এই অধিৱেশনস্থলীয়ে। বহুত দূৰলৈকে আছে, আৰু আপোনালোকে মূল গেটেদি সোমাই আহিয়েই সোঁফালে গুৰুগৃহভাগ পাব। ইয়াতে স্থাপন কৰিছে, আৰু ইয়াত সেৱা বাহিনীসকলে হাতে কামে লাগি আছে। ইয়াৰ কামবিলাক প্ৰায় 80% হৈছেগৈ। আৰু এই নামঘৰ বাখৰ সন্মুখতে এয়া জোতা চেণ্ডেল খুলি ৰাখিবৰ বাবে ধুনীয়াকৈ বাঁহেৰে এনেদৰে সজাই দিছে। ইয়াতে জোতা চেণ্ডেল থৈ যাব পাৰিব। অস্থায়ীভাৱে সজা এই নামঘৰ ভাগত নাম প্ৰসংগ হয়, আৰু নামঘৰ ভাগৰ ভিতৰ ভাগত সিংহাসন ধুনীয়াকৈ সজাই ৰাখিছে। সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগি গৈছে ইয়ালৈ আহি। গোটেই পৰিৱেশটো আপোনালোকক ইয়াৰ দেখাই দিছোঁ এবাৰ মই। আৰু এতিয়া আমি আহিছোঁ মূল সভাগৃহৰ সোঁফালে, আৰু পিছ ছাইডত আহিছোঁ। মূল সভাগৃহটো আপোনালোকক অলপ মই পিছত দেখাম। এতিয়া এই সভাগৃহটোৰ পিছ ছাইডে অস্থায়ী শিবিৰসমূহৰ কাম চলাই আছে। ইয়াত প্ৰায় ২০০টা শিবিৰৰ নিৰ্মাণ কাম চলি আছে। শিবিৰবিলাকৰ কাম সম্পূৰ্ণ হৈছেগৈ, আৰু আগফালৰ পৰাহে ইমান সৰু দেখিছে এই শিবিৰবিলাক, কিন্তু ইয়াৰ এটা এটা শিবিৰত সোমাই চালেহে গম পাব ইমান ডাঙৰ। বহুত মানুহ একেলগে ইয়াত থাকিব পাৰিব। ইয়ালৈ অহা ভকত বৈষ্ণৱসকলৰ থাকিবলৈ যাতে একো অসুবিধা নহয়, তাৰ বাবে যি এই অস্থায়ী শিবিৰসমূহ বনাইছে নৰাখেৰেৰে, আৰু ওপৰত শিবিৰসমূহৰ ওপৰত টিপাল দি দিছে। ইয়াত পানীৰ ব্যৱস্থাও ধুনীয়াকৈ কৰি দিছে, আৰু সেইফালে সেয়া ভোজনালয় আছে, য'ত একেলগে 1000 ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পাৰিব, আৰু 200 চৌকাৰ ৰান্ধনীশাল আছে। আপোনালোকক ওচৰৰ পৰা দেখাবলৈ নহ'ল, ওচৰলৈ নগ'লোঁ, আঁতৰৰ পৰাই অলপ দেখাই দিছিলোঁ। আৰু এইফালে এতিয়া বিভিন্ন কামত সেৱা বাহিনীৰ সদস্যসকলে হাতে কামে লাগি আছে। দিনে ৰাতিয়ে কামত নিয়োজিত হৈ সেৱা বাহিনীয়ে প্ৰায় 80% কাম সম্পূৰ্ণ কৰি তুলিছেই। এইটো সেৱা বাহিনীৰ শিবিৰ হয় চাগে, যিহেতু আমি মূল গেটেদি সোমাই আহিয়ে মূল সভাগৃহটো পাইছিলোঁ। এইটোনো কি বনাইছে কাৰোবাক সুধি চাওঁচোন।
ককাজনক সুধিছিলোঁ, ককাজনে সেয়া সেৱা বাহিনীৰ শিবিৰ বুলিয়ে ক'লে। আৰু এতিয়া আমি বাণিজ্য মেলাৰ য'ত হ'ব তাৰ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত এইটো এটা চক্ৰবেহু আৰ্হিত বনাইছে বাঁহেৰে। অভিমন্যু যি চক্ৰবেহুত সোমাই পৰিছিলে আৰু সেই বেহুৰ পৰা যি ওলাই আহিব নোৱাৰিছিলে, সেই তাৰ আৰ্হিতে এই বাঁহেৰে এই চক্ৰবেহু আৰ্হিত বনাইছে। আমাৰ আকৌ টিকলাকেইটা ইয়াত সোমাব লাগে, সেইকাৰণে সোমোৱাই দিছোঁ। ওলাই আহিব পিছে পাৰে নে নোৱাৰে নাজানো আৰু। ইয়ালৈ চাবলৈ অহা মানুহবিলাকে সকলোৱে এপাক এপাক ইয়াত সোমাই চাইছে। সঁচাকৈ ইয়াত যদি এবাৰ সোমোৱা হয়, দুটামান পাক মৰাৰ পিছত ওলাই আহিলে ৰাস্তাটো খেলি মেলি লাগি যায়। গোটেইকেইটা পাক মৰাৰ পাছতহে আকৌ ওলাবহি পাৰে। বৰ ধুনীয়াকৈ বনাইছে সঁচাকৈ। এইটো কোনে বনাইছে গম নাপালোঁ বাৰু। এইকেইটা আমাৰ টিকলাকেইটা ঘূৰি ফুৰিছে চক্ৰবেহুৰ ভিতৰত, ওলাই আহিব পৰা নাই। ইহঁতক দাঙিয়ে উলিয়াই আনিব লাগিব দৰে পাইছোঁ দেই। ইহঁতক আমি দাঙিয়ে উলিয়াই দিলোঁ দেই, নিজে ওলাই আহিব নোৱাৰিলে। আৰু ইয়াত বাণিজ্য মেলা হ'ব। এইফালে দোকানসমূহ বনাইছে, প্ৰায় 800খনমান দোকান হ'ব ইয়াত। আৰু এই বাণিজ্য মেলাৰ ভিতৰতে হ'ব এটা আইফেল টাৱাৰ। আইফেল টাৱাৰ আৰ্হিত বনাইছে বাঁহেৰে। এই আইফেল টাৱাৰ যোনজন ব্যক্তিয়ে বনাইছে তেওঁ আমাৰ মামাৰ সম্বন্ধীয়ে হৈছে, তেওঁক চিনাকি কৰি দিছোঁ। নাম পৰাগ বৰা, জগদৰ নপমা গাঁৱত, টিয়ক, যোৰহাট ডিষ্ট্ৰিক্টৰ টিয়ক। আপুনি যে আইফেল টাৱাৰ আৰ্হিত যিটো এখন বনাইছে মানে ইয়াত, সেইটো বনাওঁতে আপোনাৰ নিশ্চয় বহুত দিন সময় লাগিছে। লগত আৰু কৰ্মচাৰীৰ লগত লগত মোৰ এতিয়া বৰ্তমান 4জন কৰ্মী আছে। আগতে 6জন আছিলে, তাৰে 2জন আজি গৈছে ঘৰলৈ, কালি গৈছে ঘৰলৈ। তেতিয়া কিমান দিন লাগিলে মানে 25 দিন সময় লাগিছে এতিয়ালৈকে, আৰু 2 দিনত হ'ব লাগে আৰু। ৰাজহুৱাকৈ এইটো কামেই চাগে আপুনি প্ৰথমবাৰ লৈছে এইবাৰ? হয়। এনে ব্যক্তিগতভাৱে বহল সমাজত লোৱা কাম এইটোৱে। এনে সৰু সুৰা কাম কিছুমান কৰি থাকোঁ, মানে বিয়াৰ গেট কিবা কিবি এনেকৈ কৰি বনোৱা হয়, চোফা বনোৱা হয় বাঁহৰ, আৰু এনেকৈ কিবা কিবি কওঁ ঘৰত বাঁহৰ কাম। যদি কোনোবাই ব্যক্তিগতভাৱে আপোনাক এইবিলাক কিবা বনাই দিব পাৰে, আপুনি নিশ্চয় বনাই দিব চাগে? দিব পাৰি। ঠিক আছে, হ'ব বাৰু দেই। সঁচাকৈ বাঁহেৰে বহুত ধুনীয়াকৈ বনাইছে। এইটো সম্পূৰ্ণ হৈ উঠিলে বহুত ভাল লাগিব। আৰু ইয়াতে আমাৰ সম্বন্ধীয় মাহী এগৰাকীও আহিছিলে, তেওঁকো লগ পালোঁ। তেওঁলোকে ইয়াত দুপৰীয়া আহাৰ সাঁজ বনাইছিলে, আমাকো দুপৰীয়া আহাৰ সাঁজ ইয়াতে খাবলৈ দিলে। এয়া মাহীগৰাকী আৰু মাহীগৰাকীৰ ছোৱালীজনীয়ে কিবা এটা বোলে আপোনালোকৰ আগত ক'ব, মই দেখাই দিছোঁ কিনো কয়। On time and regularly. We will follow school policy rules faithfully and also keep the school clean. We will be respect to father, to mother, to teachers, to others. I fulfill my duty with devotion for the product society. মাজত আৰু 2টা দিন আছে। তাৰ পাছত এয়া যোৰহাট মৌভণ্ডাৰ জিয়াৰালতলী পথাৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল আৰু ভকত বৈষ্ণৱসকলে এই অধিৱেশনস্থলী ভিৰ কৰিবহি। সঁচাকৈ এটা ইমান ভাল লগা পৰিৱেশ হ'ব। আৰু এতিয়া আপোনালোকক এয়া মূল সভাগৃহটো দেখাইছোঁ, য'ত 15,000 ভকত বৈষ্ণৱে একেলগে বহিব পাৰিব। এইটো মণ্ডপটো, ইমান ডাঙৰ এটা মণ্ডপ। আৰু এই মণ্ডপটোৰ আমি বাওঁ ছাইডে নগ'লোৱে, যিহেতু ভাগৰ লাগি গ'ল ঘূৰি ঘূৰি, সেইটো ছাইডত দেখাবলৈ নহ'ল আৰু। আৰু এই মণ্ডপটোৰ সন্মুখত যি পতাকা পাতি বনাই আছে ধৰ্মধ্বজা শংকৰ সংঘৰ, সেয়া আঁতৰৰ পৰাই দেখাই দিছোঁ। সেইটো ছাইডে যাবলৈ নহ'লগৈ।
আৰু আজি এতিয়া আমি ইয়াৰ পৰা যাবগৈ লৈছোঁ, বহুত দেৰি হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আজি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আন নতুন ভিডিঅ' পাবৰ বাবে। ধন্যবাদ।